আজি আহিছো আৰজে হুন্ডাই এখন নতুনকৈ গাড়ী লঞ্চ কৰিছে হুন্ডাই এক্সটাৰ তাৰ বিষয়ে সবিশেষ ল'ম মোৰ লগত এখেত আছে তোমাৰ নামটো ক'বা বিকি বৰা বিকি আছে বিকিৰ পৰা গোটেই ডিটেইল ল'ম গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰিছো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এখন আছে আপোনাৰ অল নিউ হুন্ডাই মাইক্ৰ এছইউভি এক্সট্ৰা আপোনাৰ গাড়ীখনৰ ফ্ৰণ্ট চাইডৰ পৰা চাবলৈ গ'লে আপুনি 8 শেপ LED DRL পাই যাব তাৰ তলত আহিলে আপুনি এইটো প্ৰজেক্টৰ হেডলেম্প পাই যাব ইয়াত আপোনাৰ এইটোৱে আপোনাৰ ফগ লেম্পও কাম কৰিব আৰু আপোনাৰ হেডলেম্পও কাম কৰিব তাৰপিছত আপোনাৰ এইটো হৈছে গ্ল'চি ব্লেক ৰেডিয়েটৰ গ্ৰিল হয় গ্ল'চি ব্লেক আৰু আপুনি স্কিপ প্লেটখন পাই যাব যাৰ কাৰণে আপোনাৰ গাড়ীখন এটা প্ৰিমিয়াম লুকছো আহে আৰু প্লাছ মানে এছইউভি লুকছো আহে ফ্ৰণ্ট চাইডটো তাৰপিছত আপোনাৰ গাড়ীখনৰ টায়াৰ চাইজটো পাব 15 ইঞ্চৰ ডায়মণ্ড কাট এলয় হুইল পাই যাব দেখি খুব ধুনীয়া লাগে দেখিছেনে কালাৰটো বহুত ধুনীয়া 15 ইঞ্চ ডায়মণ্ড কাট তাৰপিছত আপোনাৰ ORVMতে আপোনাৰ টাৰ্ণ ইণ্ডিকেটৰটো পাই যাব আৰু এখন হৈছে আপোনাৰ ডুৱেল টোন গাড়ী হয় এখন আপোনাৰ SX অপশ্যনেল কানেক্টেড হয় তাৰপিছত আপোনাৰ ইয়াত পাই যাব আপোনাৰ ৰিকুৱেষ্ট সেন্সৰটো পাই যাব ৰিকুৱেষ্ট সেন্সৰ পাব প্লাছ আপোনাৰ বাগলাৰ এলাৰ্ম পাই যাব আৰু ইয়াত আপোনাৰ পাই যাব ওপৰত চাবলৈ গ'লে আপুনি এইটো হেৰি পাব এখন ৰুফ ৰিলডাল পাই যাব যাৰ কাৰণে আপোনাৰ গাড়ীখন মানে এছইউভি ফিলটো আহে অলপ মানে ষ্ট্ৰং টাইপ ফিল এটা আহে তাৰপিছত আপুনি এইফালে আহক এইফালে আহিলে আপুনি পাব এইটো এটা দেখিছেনে এইটো পিয়ানো ব্লেক ফিনিছ বনাইছে খুব ধুনীয়া লাগে দেখিবলৈ গাড়ীখনত এইটো পিয়ানো ব্লেক আৰু ইয়াত ডিজাইনো কৰি দিছে ধুনীয়াকৈ তাৰপিছত আপোনাৰ বেক চাইডে আহিবলৈ আপোনাৰ বেক চাইডে আছে আপোনাৰ 8 শেপ আপোনাৰ হেডলেম্পটো আছে 8 শেপ তো আপোনাৰ মানে হুন্ডাই মানে ব্ৰেণ্ডটো মানে চিগনেচাৰ কৰে আৰু চিগনেচাৰ ব্ৰেণ্ড হয় তাৰপিছত আপোনাৰ ইয়াত আপোনাৰ ওপৰত চাবলৈ গ'লে আপুনি হেৰি পাই যাব এইটো আপোনাৰ চাৰ্ক ফিন এণ্টেনা হয় যাৰ কাৰণে ৰেডিঅ' ফ্ৰিকুৱেঞ্চিটো ভাল পাব আপুনি তাৰপিছত আপোনাৰ এখন হৈছে স্পইলাৰ দেখি খুব ধুনীয়া লাগে এইটো থাকিলে গাড়ীখন তাৰপিছত আপুনি ইয়াত ডিফগাৰ পাই যাব হাই মাউণ্টেড ষ্টপ লেম্প পাই যাব ৱেপাৰডাল পাই যাব প্লাছ ৱাছাৰো পাই যাব গ্লাছখন মুচিবৰ কাৰণে তাৰপিছত আপুনি ইয়াত কেমেৰা পাই যাব ৰিভাৰ্ছ কেমেৰা তাৰপিছত আপুনি বুট স্পেচটো হৈছে ইয়াৰ 391 লিটাৰ বুট স্পেচ হয় আপোনাৰ বুটত আপুনি এইটো বুট লেম্পো পাই যাব ৰাতি মানে আপোনাৰ সুবিধা হ'ব বস্তুবিলাক উলিয়াব আৰু সোমাবৰ কাৰণে ৰিয়েল পাৰ্চেলটোও পোৱা যায় এইখনো পাব ৰিয়েল পাৰ্চেলটোৱে তাৰপিছত আপোনাৰ এইটো 14 ইঞ্চৰ আপোনাৰ হুইল হ'ব এইটো আপোনাৰ চকাটো স্পেয়াৰ হুইলটো আৰু খুব ধুনীয়াকৈ দেখিছেনে কেনেকৈ থৈছে আমাৰ মানে ফিট ফিনিছটো বহুত ধুনীয়া হয় তাৰপিছত আপোনাৰ ইয়াত আপোনাৰ স্কিপ প্লেটটো ইয়াতো পাই যাব ফ্ৰণ্টত যেনেকৈ দেখুৱাইছিলোঁ এইটোতো আছে মানে এতিয়া মানে বেক চাইডটো ধুনীয়া লাগিব চেন্সৰ আপোনাৰ দুটা থাকিব এখনৰ গ্ৰাউণ্ড ক্লাছ হৈছে 185 mm আৰু হুইল বেছটো হৈছে 2450 mm আৰু হুইল বেছটো আপোনাৰ অলপ বেছি হয় হুইল বেছটো থকাৰ কাৰণে আপোনাৰ গাড়ীখনত বেক চিটত মানে আপোনাৰ লেগ ৰুমটো বেছি পাব কমফৰ্ট জাৰ্ণি আৰু এইটো হৈছে আমাৰ হুন্ডাৰ 1.2 কাপ্পা ইঞ্জিন হয় যিখন এক্সট্ৰা গাড়ীখনত আছে আৰু আপোনাৰ ইয়াত এইখনৰ আপোনাৰ 83 PS হ'ব গাড়ীখনৰ আৰু আপোনাৰ 113.8 নিউটন মিটাৰ টৰ্ক হ'ব আৰু ইয়াত আপোনাৰ ABS CBD হিল এছিষ্ট হিল হোল্ড কণ্ট্ৰল আৰু VSM ESC গোটেইখিনি মানে পাই যাব ষ্টেণ্ডাৰ্ড এতিয়া আমি ইণ্টেৰিয়ৰৰ পৰা আৰম্ভ কৰিছোঁ আপুনি ফাৰ্ষ্টতে আপুনি যদি গাড়ীখনত যেতিয়া বহিব আপুনি ষ্টিৰিংডাল প্ৰথমতে লেডাৰে ষ্টিৰিং পাব তাৰপিছত আপুনি ইয়াতে আপোনাৰ এখন যিখন আপোনাৰ 8 ইঞ্চৰ আপোনাৰ হেৰি আছে আপোনাৰ টাচ স্ক্ৰীনখন তাত কণ্ট্ৰল কৰিব পৰা গোটেইখিনি আপোনাৰ ফিচাৰ সুইচ পাই যাব ইয়াতে এইখিনিতে আপুনি গোটেইখিনি কণ্ট্ৰল কৰিব পাৰিব ষ্টিৰিং মাউন্টেড কণ্ট্ৰলতেই সব হৈ যাব মানে সব হৈ যাব ইয়াতে তাৰপিছত এইফালে আছে আপোনাৰ ক্ৰুজ কণ্ট্ৰল আছে আৰু আপোনাৰ এইটো হৈছে TFT ডিজিটেল মিটাৰ হয় এইটো একবাৰ দেখুৱাই দিওঁ এইটো TFT ডিজিটেল মিটাৰ হয় TFT ডিজিটেল কমপ্লিট
ডাটাখিনি ইয়াতে থাকিব ন ইয়াতে আপোনাৰ স্পীড দেখুৱাব আপোনাৰ RPM টো দেখুৱাব কিমান চলিছে গাড়ীখন আৰু কিমান ৰেঞ্জ আছে ফিউলটো দেখুৱাব টেম্পাৰেচাৰটো দেখুৱাব গাড়ীখন মানে ইঞ্জিনটো কিমান হিট হৈছে তাৰপিছত আপুনি ইয়াত চাবলৈ গ'লে আপোনাৰ গাড়ীখন কিমান সময় চলিছে তাৰপিছত আপোনাৰ বেটাৰী চাৰ্জ কিমান আছে প্লাছ গাড়ীখনৰ আৰু কিমান ৰেঞ্জ আছে আৰু সকলোখিনি ডাটা ইয়াতে পোৱা যাব সকলোখিনি পোৱা যাব আপোনাৰ ইয়াতে নৰ্থ ইষ্ট ৱেষ্ট আপোনাৰ যিটো কম্পাছ দিছে না কম্পাছটো দিয়া আছে আৰু কম্পাছটো আকবাৰ দেখুৱাই দিবা এইটো কম্পাছটো দিয়া আছে হয় তাৰপিছত আপোনাৰ চাবলৈ গ'লে তাৰপিছত আপোনাৰ টায়াৰ প্ৰেছাৰ মনিটৰিং চিষ্টেম যিটো TPMS বুলি কয় সেইটো হাইলেণ্ড পাই যাব কোনটো চকাত কিমান হাৱা আছে মানে পাম্পটো আছে সেইটো আপোনাক দেখুৱাই দিব যে এইটো 35 আছে এইটো 40 আছে কমাব লাগিব বঢ়াব লাগিব এই বস্তুটো দেখাই দিব ন মানে ফুললি আপডেট হয় গাড়ীখন আৰু এইফালে চাবলৈ গ'লে আপোনাৰ ট্ৰেকচন কন্ট্ৰল পাই যাব ইয়াত ট্ৰেকচন কন্ট্ৰল ন ট্ৰেকচন কন্ট্ৰল হ'ব আৰু ট্ৰেকচন কন্ট্ৰলটো পোৱাৰ পিছত তলত আছে আপোনাৰ হেৰি আছে আপোনাৰ DRVM এইটো আপোনাৰ DRVM হয় এইটো DRVM হয় আপুনি গাড়ীখন যেতিয়া ৰানিঙত থাকিব ন তেতিয়া আপুনি বা গাড়ীখন যেতিয়া আপোনাৰ বেকো কৰিছে বেক কৰিলেতো ৰিভাৰ্ছ কেমেৰাটো আহিবই তাৰপিছত যদি ৰানিঙত আছে আপুনি এখন চাবলৈ অসুবিধা পাইছে আপোনাৰ IRVM খন যেতিয়া আপুনি এইটো দিলে আপুনি ভিউটো দিলে মানে বেকৰ ভিউটো দেখা যায় ন মানে ৰানিঙতে বেক সাইডটো কমপ্লিট চাই যাব পাৰি মানে ন তাৰপিছত AC কনসোলৰ বিষয়ে ক'ব দাদা AC টো আছে অটোমেটিক ক্লাইমেট কন্ট্ৰল হয় আপোনাৰ টোটালি ফুললি অটোমেটিক ক্লাইমেট কন্ট্ৰল হয় আপোনাৰ আৰু ইয়াত পাই যাব আপোনাৰ ওয়্যাৰলেছ চাৰ্জাৰ পাই যাব ওয়্যাৰলেছ চাৰ্জাৰ পাই যাব তাৰপিছত আপোনাৰ ইয়াত মানে ওয়্যাৰলেছ চাৰ্জাৰটো কিন্তু আপোনাৰ মোবাইলটোত সেইটো এপছ থাকিব লাগিব ওয়্যাৰলেছৰ হা আৰু আপোনাৰ আইফোন বা OnePlus এনেকুৱা মোবাইলতে থাকে আজিকালি আৰু তেনেকুৱা হ'লে আপোনাৰ চাৰ্জ হ'ব এনে নৰ্মেলি আপোনাৰ চাৰ্জ দিবলৈ হ'লে ইয়াত আপোনাৰ টাইপ C পাব টাইপ A পাব আৰু আপোনাৰ এইটো ফাষ্ট চাৰ্জাৰ হয় ফাষ্ট চাৰ্জিং হ'ব তাৰপিছত আপোনাৰ ইয়াতে আপোনাৰ কুলিং গ্লোভ বক্স আছে আপোনাৰ মানে কেন চেন ঠাণ্ডা পানী বটল হ'লে মানে আপোনাৰ টেম্পাৰেচাৰটো মেইনটেইন কৰি থাকিব আৰু তাৰপিছত আপুনি ইয়াত চাবলৈ গ'লে আপুনি ইয়াত আপোনাৰ এণ্ড্ৰইড এপল কাৰপ্লে দুইটা আপোনাৰ এণ্ড্ৰইড অটো আপুনি গোটেইখিনিয়ে পাই যাব ইয়াত ডেস্ককেমটো আপোনাৰ ইয়াত আছে ডেস্ককেমটো এইটো হয় ডেস্ককেমটো আপোনাৰ ইয়াত মেমৰি থাকে মেমৰি হ'লে আপোনাৰ মোবাইলত এটা মানে এপছ ইনষ্টল কৰিব লাগিব ইনষ্টল কৰাৰ পিছত আপোনাৰ এইটো আজিকালি খুব নেসেসাৰি হয় ন ডেস্ককেম মানে ভিতৰটো ৰেকৰ্ড হ'ব বাহিৰটো ৰেকৰ্ড হৈ যাব যাতে কিবা এক্সিডেন্ট হ'লে আপোনাৰ গাত ব্লেম নাহে এইটো আপুনি প্ৰুফ দিব পাৰিব মানে এটা হেৰি হয় আৰু সুন্দৰ ফিচাৰ দিছে ন তাৰপিছত আপোনাৰ ব্লুলিংকো আহি যাব SOS বটনটো আহি যাব এইখিনি মানে গোটেইখিনি সেফটি ফিচাৰ দিছে মানে ষ্টেণ্ডাৰ্ডত ডেস্ককেমৰ পৰা আদি কৰি 6 এয়াৰবেগছ গোটেই সকলোখিনি দিছে আৰু মানে মানে সেফটিৰ ক্ষেত্ৰত কোনো মানে কষ্ট কাটিং কৰা নাই এতিয়া বৰ্তমান এখন 5 ষ্টাৰ ৰেটিং গুগলত আহিছে আপুনি এইটো সানৰুফ পাই যাব এখন অটোমেটিক হয় মানে সম্পূৰ্ণ ফিচাৰ দিয়া হৈছে এটা চাবলৈ গ'লে আপুনি দেখিছে মোৰ হাইটটো 6 ফুট হয় 6 ফুট হাইটত আপোনাৰ কিমানখিনি স্পেচ আছে মোৰ আপোনাৰ হেডৰুমটো চাওক কিমানখিনি আছে আপোনাৰ হেডৰুম লেগৰুম এনাফ স্পেচ পাব আপুনি তিনজন মানুহ আৰামত বহিব পাৰিব ইয়াত তাৰপিছত আপোনাৰ 2 এডজাষ্টেবল হেডৰেষ্ট পাই যাব আপোনাৰ ইয়াতো সিট বেল্ট থাকিব ৰিমাইণ্ডাৰ আপোনাৰ এইটো কম্পালসৰি মাজৰজনকনো থাকে আজিকালি নতুন সেফটি আহিছে ৰিয়াৰ এচিটো আহিব আপুনি এচিটো কমাব পাৰিব বঢ়াব পাৰিব প্লাছ আৰু বেনিফিট আছে আপুনি ইয়াত চাৰ্জিং সকেটো পাই যাব গম পাইছে 4খন পাৱাৰ উইন্ডো পোৱা যায় ন 4খন পাৱাৰ উইন্ডো পাব প্লাছ আপোনাৰ 6টা এয়াৰবেগ পাব 6টা এয়াৰবেগ মানে ইয়াতো আছে তাতো আছে সিটতো আছে আৰু আগফালেও আছে তে বিকি তোমাক ধন্যবাদ দিছো ইমানখিনি সুবিধা দিয়াৰ বাবে গতিকে মই বিকি নম্বৰ ড্ৰেছ আহিলে মই টেষ্ট ড্ৰাইভো দি দিম বাকি গোটেইখিনি বস্তু বুজাই দিম আৰু মডেল ওয়াইজ গোটেইখিনি বস্তু বুজাই দিম আৰু যিমান পাও সোনকালে আপোনাৰ গাড়ীখন প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম আৰু মানে ৱেটিং পিৰিয়ডটো থাকে ন ৱেটিং পিৰিয়ডৰ আগত যদি পাৰো তেতিয়া চেষ্টা কৰিম মই একদম মিনিমাম কিমান ডাউন পেমেন্ট দিলে ওলাব মিনিমাম আপোনাৰটো বেংকৰ ফালৰ পৰা চাবলৈ গ'লে কেতিয়াবা 0 ডাউন পেমেন্টতো ওলাই যায় গভৰ্ণমেণ্ট সেক্টৰৰ যদি হয় মানুহজনে যদি গভৰ্ণমেণ্টৰ আন্ডাৰত কিবা কাম কৰি আছে চাকৰি কৰি আছে বা টেক্স ফাইল মেইনটেইন কৰে তেনেকুৱা সিচুৱেচনত আপোনাৰ 0 ডাউন পেমেন্টতো ওলাই যায় এনে আপোনাৰ 1 লাখ 1.5 লাখ দিলে ওলাই যাব ঠিকে আছে আৰু বাকি একো কষ্ট কৰিব নালাগে আমি ইয়াত আমাক পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি বা যিকি ডকুমেন্টছ লাগে দিলে আমি ইয়াৰ পৰা প্ৰচেছ কৰি লোনটো ইয়াৰ পৰা গাড়ীখন খালি ল'বলৈ আহিলে হ'ল আৰু তো যদি আজিৰ ভিডিঅ'টো ভাল পালে চাই চেনেলটোত যদি কোনোবা নতুনকৈ চাই সাবস্ক্ৰাইব কৰিব ভিডিঅ' লাইক কৰিব আজি ভিডিঅ' সামৰিলো ধন্যবাদ